Hello friend. আগৰটো ভিডিঅ'ত বিশ্বনাথ ধামৰ সিটো পাৰে কৰিলোঁ গাড়ী যাত্ৰাত আহি এতিয়া নাৱৰ যাত্ৰা এয়া মোৰ লগৰে হয় একেলগত পঢ়া হাই ক একেলগত পঢ়া এয়া ছোৱালী এয়া বায়েক এয়া নাৱৰীয়া এয়া আমি বিশ্বনাথ বাবাৰ ধামলৈ আহি আছোঁ নদী পাৰ হৈ এয়া দেখিব পাইছে বৰলক নহয় জানো হেল্ল' ফ্ৰেণ্ড এয়া আহক আহি আছোঁ ধামলৈ দেখিছে নহয় কেনেকুৱা ৰাস্তা দেখিব পাইছে কেনেকুৱা ৰাস্তা চাৰিওফালে শিল অ' ককাটো এই ভাগ চাই যাওঁ আকৌ হা এই ভাগ আমাৰ ছোৱালীটা স্কুলৰ পৰা আনিছে নহয় হেল্ল' ফ্ৰেণ্ড এইটো পাথৰ চাই লওক এইটো পাথৰ জুম কৰি দিছোঁ দেখিব পাইছে পাথৰৰ ওপৰতো গছ দেখিছে বলক এই চাওক বিশ্বনাথ বাবা শিৱ মন্দিৰ চাব পাইছে মিছা ক'লে কি হ'ব খুবেই ভাগৰ লাগিছে কিন্তু এই ভাগ হ'ল বিশ্বনাথ ঘাটৰে এক অংশ নামটো তেখেতৰ নাজানো বাৰু পিছত আগৰ ভিডিঅ'ত উত্থাপন কৰা হৈছিল হেল্ল' ফ্ৰেণ্ড এই আই থানলৈ আহিছোঁ হয় ফ্ৰেণ্ড এই মোৰ দাদা হয় এজন এয়া আই থানলৈ আহিছোঁ এই চাকি গছত তুমি মই তেল অকণ ঢালিছোঁ তুমি ছোৱালী ঢালিছা তুমি জেঠাই পালে কৃষ্ণ নাই খানা কৃষ্ণ তুমি মই তেল অকণ ঢালিছোঁ তুমি ছোৱালী ঢালিছা তুমি জেঠাই পালে কৃষ্ণ নাই খানা কৃষ্ণ এই পইচা ইয়াৰ ফ্ৰেণ্ড ইয়াত ঝুলনা এখন হ'ল পাৰ্ক এখন ৰেষ্টুৰেণ্ট এখন ধাবা Cepat cek nih mak. মাকৰ জীৱ ওলাই গৈছে হেল্ল' ফ্ৰেণ্ড হংস বাহন চাই লওক হংস বাহন দেখিছে নে
কিমান সুন্দৰ পৰিৱেশ। হেল্ল' ফ্ৰেণ্ড, এই শিৱ বাবা দেখিব পাইছে, শিৱ বাবা দেখিব পাইছে। ব'লক সোমাই যাওঁ নহয় জানো। গণেশৰ সুৰ, গণেশ বাবা এয়া গণেশ বাবাৰ সুৰ। কৃষ্ণ, এয়া গণেশ বাবা কৃষ্ণ। এয়া শিৱ মন্দিৰ। চাওক সুন্দৰভাৱে। সেইটো ঘৰত তলা লগাই থোৱা আছে। নন্দী ভিন্দি কৃষ্ণ, কৃষ্ণ তলা লগাই থোৱা আছে। সোমাব নোৱাৰি, অহা দেৰি হ'ল। পানী খাই যদি খাই ল'ব পাৰিব। হেল্ল' ফ্ৰেণ্ড, বিশ্বনাথ ধামৰ এই একে অংশ দেখিব নহ'লে এনেকৈ কেতিয়াও নথয়। ঘোঁৰা এটা আছে আৰু পৌৰাণিক আখৰে কিছুমান লিখা আছে। এইখন হ'ল বেহু, এইখন বেহু, এইখন দেখিব পাইছে। এইখন হৈছে বেহু, বেহু। এয়া হৈছে পাশা খেলৰ আকৃতি কিছুমান আছে ইয়াতে। মৌৰা চৰাই আকৃতি আছে, শিলালিপি আৰু দেখিব পাইছে মৌৰা চৰাই আকৃতি আছে। ইয়াত পৌৰাণিক আখৰে লিখি থোৱা আছে, বুজিব পাৰিছে নে নাজানো, মই বুজিব পৰা নাই বাৰু। বিশ্বনাথ ধাম, এয়া আপোনালোকক দেখুৱালোঁ। বিশ্বনাথ ধামৰ আশীৰ্বাদ লওক। ময়ো আশীৰ্বাদ বিচাৰি আহিলোঁ, দৰ্শন কৰিলোঁ বিশ্বনাথ ধামৰ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। তীৰ্থ ভ্ৰমণ আৰু দেখুৱাম, আপোনালোকে সহায় সহযোগ আগবঢ়াব লাগিব নহয় জানো। তীৰ্থ ভ্ৰমণ দেখুৱাম, সহায় সহযোগ আগবঢ়াব লাগিব। বেল আইকনটো দবাই দিব। এনেকুৱা তীৰ্থ ভ্ৰমণ আৰু দেখুৱাম, আপোনালোকে সহায় সহযোগ আগবঢ়াব লাগিব নহয় জানো। তীৰ্থ ভ্ৰমণ দেখুৱাম, সহায় সহযোগ আগবঢ়াব লাগিব। তীৰ্থ ভ্ৰমণ কৰিলোঁ, বিশ্বনাথ ধাম দেখুৱালোঁ। বিদায় লোৱাৰ আগতে দেখিব পাইছে আৰু এভাগ আছে, চাই আহোঁগৈ নহয় জানো। আৰু এভাগ আছে, চাই আহোঁগৈ। ৰাস্তাই পাথৰৰ ওপৰেদি ভৰি স্লিপ খাইছিলেগৈ আৰু। ইয়াত কিমান ধুনীয়া ধুনীয়া শিলালিপিও আছে। কৃষ্ণ, কিমান ধুনীয়া ধুনীয়া শিলালিপি আছে। ইয়ালৈকে অহা নাই মানুহবিলাক। চাই যাওকহি, চাই যাওকহি, ইয়াত ধুনীয়া বস্তু আছে। ইমান ধুনীয়া ধুনীয়া শিলালিপি আছে। কৃষ্ণ, কৃষ্ণ, হয়। ইয়াত এইভাগ মন্দিৰ ছমাহ পানীৰ তলত থাকে, ছমাহ পানীৰ ওপৰত। যিহেতুকে ব্ৰহ্মপুত্ৰ বুকুৰ মাজত। ইয়াত শিলালিপি বহুত ডাঙৰ পাথৰ আছে। নিশ্চয় এই পাথৰবিলাক
এইবিলাক পাথৰৰ বিষয় লৈ জানিবলৈ নোৱাৰিম চাগে। তথাপিতো এই ওম লিখা আছে নেকি? কৃষ্ণ। এইবিলাক পাথৰ মানে সেই 1 লাখ নে 1 কোটি লিংগ লাগে বুলি কৈছিলে। সেই লিংগৰে হ'ব লাগিব মোৰ হিচাপত। 1 কোটি নে 1 লাখ কৈছিলে, মই পাহৰিছোঁ ভিডিঅ'টোত। লিংগ ইয়াত শিৱ বাবাৰ লিংগ একগোট কৰিছিলে। সেই লিংগৰে হ'ব লাগিব মোৰ সম্ভৱ। বৰ ধুনীয়া দৃশ্য এইবিলাক। এই গণেশ বাবা, চিনি পাইছেনে? হেল্ল' ফ্ৰেণ্ড, দেখিব পাৰিছে? মই কেমেৰাটো এই গণেশ বাবা, ভগৱানৰ হেৰি আছে ইয়াত। এই গণেশ বাবা চাওক ওচৰৰ পৰা। এই গণেশ বাবা কৃষ্ণ। তেতিয়াহ'লে আহিছোঁ, বাই বাই। লাইক দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।